নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজি অসম চৰকাৰৰ দ্বাৰা নিৰ্বাচিত ADRE পৰীক্ষাৰ ৰিজাল্ট দিলে, গতিকে তাৰ ওপৰত অলপমান কথা পাতিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। এতিয়া প্ৰথম কথা হ'ল, পৰীক্ষাটোত 11 লাখ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিলে। এতিয়া আজি ৰিজাল্ট দিয়াৰ পিছত গম পালোঁ যে তেওঁলোকৰ কাট অফ মাৰ্কবিলাক মানে অলপমান অদ্ভুত টাইপৰ। বেলেগ কথা নকওঁ, আমাৰ ভিক্টৰ দাই এটা ভিডিঅ'ত কৈছিলে আজি যে ড্ৰাইভাৰসকলৰ কাট অফ মাৰ্ক 127। আপোনালোকে চিন্তা কৰক, যদি এজন ড্ৰাইভাৰৰ কাট অফ মাৰ্ক 127 হ'ব লাগে, তেতিয়াহ'লে বেলেগৰ অৱস্থা কি হ'ব সেইটো কথা আপোনালোকে ভাবি চাওক। আৰু আজি মোৰ লগৰ এজনৰ মুখৰ পৰা গম পালোঁ, সি টোটেল মাৰ্ক কৰিছিলে 120 মাৰ্ক কৰাৰ পিছতো তাৰ চাকৰিটো মানে পাৰ্মানেণ্ট নহ'ল। কাৰণ কিয় জানেনে? মাৰ্ক আছিলে 138। তাৰমানে 150 মাৰ্কৰ ভিতৰত 138 পালেহে তাৰমানে চাকৰিটো মানে আপোনাৰ পাৰফেক্ট হয় আৰু মানে নিৰ্বাচিত হয় যে 138 নম্বৰ পোৱাৰ পিছত তোমাৰ চাকৰিটো হ'ব। গতিকে এনেকুৱা অৱস্থা হ'লে আমাৰ নিবনুৱা সমস্যাটো কেনেকৈ সমাধান হ'ব? আৰু এটা কথা, মই চৰকাৰৰ এটা বস্তু মই বুজি পোৱা নাই, যদি তেওঁলোকে নিবনুৱাক চাকৰি দিব আছে, তেওঁলোকে ভাল ব্যৱস্থা লৈ দিয়ক। এনেকৈ পৰীক্ষা পাতি নিবনুৱাসকলক আকৌ এবাৰ পুনৰ হত্যা নকৰিব তাৰমানে, নহ'লে নিবনুৱা সমস্যা কমাতকৈ বাঢ়িয়ে যাব। গতিকে আপোনালোকে সেইটো ব্যৱস্থা অলপমান চাব লাগে। আৰু এটা কথা, এই আমাৰ জুবিন দাই কেইদিনমান আগতে এটা কথা কোৱা শুনিছিলোঁ যে যদি পৰীক্ষাৰ্থীসকলে নকল কৰে তেতিয়াহ'লে তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰা হ'ব আৰু 2 কোটি নে 10 কোটি টকা কিবা জৰিমনা বিহা হ'ব। মই এটা বস্তু বুজি পোৱা নাই, যদি পৰীক্ষাৰ্থীসকলে 10 কোটি টকা দিবই পাৰে, তেওঁলোকে 3rd গ্ৰেডৰ 4th গ্ৰেডৰ এক্সাম কিয় দিবহে? সেইটো কথা আপোনালোকে অলপমান নিজে ভাবি চাওকচোন। আৰু ভিক্টৰ দাক মানুহে বেয়া পায়, মই কিন্তু কিছুমান ক্ষেত্ৰত ভাল পাওঁ, কাৰণ তেওঁ কথাবিলাক স্পষ্টকৈ কয়। আজি যদি ভিক্টৰ দাই ড্ৰাইভাৰৰ কথাটো নক'লে হয়, আমি গমেই নাপালোঁ হয়। তেওঁ ডাইৰেক্টলি কৈছে যে ড্ৰাইভাৰসকলক যদি 127 মাৰ্ক লাগে, তেতিয়াহ'লে বাকীবিলাকৰ অৱস্থা কি হ'ব? আৰু তাৰমানে বস্তুটো এনেকুৱা হৈছে, ক্লাছ 8ৰ ল'ৰা এটাই যদি 3rd গ্ৰেড 4th গ্ৰেডৰ এক্সাম দিব লাগে, তেওঁৰ তাৰমানে APSC লেভেলৰ জ্ঞান থাকিব লাগিব, তেতিয়াহে চাকৰিটো পাব, নহ'লে নাপায়। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটা কথা ক'ব বিচাৰোঁ, যদি আপুনি চাকৰি দিব বিচাৰে ভালকৈ দিয়ক। এই নাটকবাজি কৰি কিনে চাকৰি নিদিব, নহ'লে একোৱেই নহ'ব তাৰমানে। গতিকে অলপমান চিন্তা কৰি চাব, নহ'লে আপোনাৰ নিবনুৱা সমস্যা কমিব যায় কিনে বাঢ়িয়ে যাব। গতিকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে মামায়ো এই ভিডিঅ'টো পায়, মানে সেইটোৱে মই ক'ব বিচাৰিছোঁ। নমস্কাৰ।